কইনা ভালেই লাগিছে এইবাৰ প্ৰথমে কইনা হয় এবাৰ 10 নম্বৰ মান হৈছে হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' মানে মোৰ বাৰ বিয়া আছিলে বিয়াৰ ভিডিঅ' এটা মই আপোনালোকলৈ লৈ আহিছোঁ বিয়াত গৈনো আমি কি কৰিছিলোঁ এই সকলোখিনি আপোনালোকক আজি আমি দেখুৱাম আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ মৰম স্নেহখিনি মোক দি যাব যাতে আগলৈ মই আপোনালোকলৈ ধুনীয়া ভিডিঅ' লৈ আহিব পাৰোঁ আৰু আপোনালোকৰ ভিডিঅ' চাই কেনে পাইছে তাৰ মতামতখিনি কমেণ্টত জনাব বুলি আশা কৰিলোঁ গতিকে বলক আজিৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আমি আৰু ওলাইছোঁ এয়া বিয়া খাবলৈ আমাৰ বা এজনী আজি বিয়া বোকাখাটত পাতিছে বোকাখাট এই বিবাহ ভৱনত তাৰপৰা মই কৈছোঁ এইফালে আমাৰ পংকজ আছে পংকজ মেধি এইফালে আমাৰ উজ্জ্বল কাষতে আমাৰ দীপজ্যোতি আমাৰ একেবাৰে হাইস্কুলৰ পৰা আমি একেলগে পঢ়া আজি বহুত দিনৰ মূৰত তাইক লগ পাইছোঁ আমাৰ লগতে গৈ আছে এতিয়া বিয়ালৈ আৰু গতিকে ভাল লাগিছে গৈ আছোঁ আৰু বিয়া ঘৰত গৈ পেলাই আপোনালোকক সকলোখিনি দেখুৱাই থাকিম গতিকে চাই থাকিব ভিডিঅ'টো এতিয়া আমি বোকাখাট বিবাহ ভৱন পাই গ'লোহি আৰু এয়া দেখিছে আপোনালোকে আৰু মানুহ চানুহ আহিছে আৰু এতিয়া বলক আমি ভিতৰলৈ যাওঁ ভিতৰতনো কি হৈ আছে সকলোখিনি আপোনালোকক দেখুৱাই থাকিম প্ৰেমৰ বতৰা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়া সদা উকাৰাতিতে ফুলে কেতেকি মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ নামে উৰি যায় মন বলাকা তোমাৰে সপোনকে আমাৰ এয়া বিয়া খাবলৈ আমাৰ ভাতৃ আহি পাইছেহি সেইখন দি দিছে বস্তু দিব এতিয়া এই আহিছে ভাত আহিছে ভাত দিবহি আৰু দিনটো বোলে খোৱাই নাই বোলে তেখেতে এতিয়া আহিছে সন্ধিয়া লগা সন্ধিয়াকাল আহিছে খাব বহিছে আৰু ভাতৃ খানা চানা খাই কৰি এতিয়া কাৰিকৰ কামত লাগি গৈছে ভাল ল'ৰা এইফালে আমাৰ এয়া মেইন আমাৰ ৰাজীৱ দা আছে ৰাজীৱ দা এইফালে বঢ়িয়া এইফালে আমাৰ ৰাজীৱ দা আছে এইফালে আমাৰ পেটেলা পৰা লাগি আছে এইফালে আমাৰ বিটু দা লাগি আছে এইফালে উজিৰ আছে এইফালে আমাৰ যদুদা ওলাই গ'ল যুদ্ধ যেনে তেনে ওলাইছে আৰু ৰঙলা কাটি আছে বোলে তেখেতে বোলে চব ওলাই আছে আৰু এইবাৰ আমাক গুলি শেষ হ'ল তেখেতৰ এইটো কম বাৰু কেতিয়াবা মই এখেত আমাৰ উজি তেখেতৰ গুলি চুলি শেষ হৈ যায় বাৰু কেতিয়াবা মাংস এটা সৰণা কথা হৈ এইফালে আমাৰ মাংস ৰ'ব মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ মাংসত পূৰা খাচী মাংস এইফালে মছলা পূৰা সানি আছে আমাৰ পেটেলাই সানি আছে পেটেলাই এইফালে আমাৰ এই ভিন্দু বহি আছে ভিন্দু ব্যস্ত মোবাইলত এইফালে ৰাজীৱ দা সব মোৰে ব্যস্ত হৈ আছে পুৰা খানা বনোৱাত আৰু বিয়া আৰু অকণমান পাছতে দৰা আহি পাবহি আৰু সকলো ব্যস্ত হৈ আছে মুঠতে আৰু এতিয়া আমি আহি পাই গ'লোঁ কইনাৰ ওচৰত এই আমাৰ কাষতে আৰু কইনা বহি আছে আৰু বাকী কইনা অনুভৱ কেনেকুৱা বিয়া আজি
একো অনুভৱ ভাল হোৱা নাই এতিয়ালৈকে গম পোৱা নাই কাইলৈ গম পাম মই কি অনুভৱ হ'ল এতিয়ালৈকে গম পোৱা নাই মানুহ সকলো আছে ব্যস্ত হৈ আছে নহয় বাকী কইনা হৈ কেনেকুৱা লাগিছে কইনা হয় ভালেই লাগিছে এইবাৰ প্ৰথমে কইনা হয় এবাৰ 10 নম্বৰ মাহমান হৈছে মই কইনা হোৱা এনেই মই বহুতবাৰ কইনা সাজিছোঁ এবাৰ সঁচাকৈ সাজিছোঁ দৈৱকী ৰোল কৰিছিলে তেতিয়া তেওঁ কইনা হৈছিলে বাৰু কিন্তু এইবাৰ মানে তেওঁ এবাৰ সঁচা অভিনয় নহয় এইবাৰ একদম জীৱনৰ প্ৰথমবাৰ তেওঁ কইনা হৈছে আৰু এয়া এইফালে আমাৰ কাষত আমাৰ দীপজ্যোতি আছে আমাৰ কাষত এনেকৈ চলি আছে আৰু এয়া অকণ পাছত দৰা আহিব আমি ৰৈ আছোঁ আৰু কইনাও অপেক্ষা কৰি আছে দৰা অহালৈ কেতিয়া আহে কেতিয়া কইনা ওলাই আহি হোমৰ গুৰিত বহে কইনাও অপেক্ষা কৰি আছে কেতিয়া বিয়া শেষ হয় কেতিয়া দৰা ঘৰলৈ যাব পাৰে কইনাই অপেক্ষা কৰি আছে আৰু তাকে অকণমান পাছত দৰা আহিব আপোনালোক দেখুৱাই থাকিম গতিকে চাই থাকিব ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো তুমি দিলা 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 ঠিকনা ও জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়া সদা উকা ৰাতিতে ফুলে কেতেকী মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ নামে উৰি যায় মন বলাকা তোমাৰে সপোনকে তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাসনা হিয়াৰে বসুন্ধৰা তোমাতে মতলীয়া তুমি দিলা 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 ঠিকনা জিয়া